এই ভিডিঅ'টিত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকক মই যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে বনাইছোঁ, য'ত আপোনালোকক মই জনাব বিচাৰিম যে যিসকলৰ বেকলগ এক্সাম বা বেক আছে সেইসকলে কিমান বাৰ বেক দিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যিসকলে ইতিমধ্যে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা দিলে, য'ত আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰ ইতিমধ্যে আপোনালোকে পঢ়ি আছে, থাৰ্ড ছেম হৈ গ'ল, ফিফথ ছেম হৈ কমপ্লিট হ'ল, এবাৰ আপোনালোকে ছিক্সথ, ফ'ৰ্থ আৰু ছেকেণ্ডত আছে। তেওঁলোকে যদিহে কাৰোবাৰ বেক লাগিছে, সেই বেক লগা যি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আচলতে কিমানবাৰ বেক দিব পাৰে বা বেক এক্সাম আচলতে আপোনালোকে দিব পাৰে কিমানবাৰ, এইটোৰ বিষয়ে আপোনালোকক জনাওঁ। আৰু যিহেতু আপোনালোকে বহুতেই এইটো সুধিব বিচাৰে, গতিকে মই জনাওঁ এইটো কথা। প্ৰথমতে আপোনালোকক জনাওঁ যে সাধাৰণতে আপোনালোকে যিহেতু জানে যে ইয়াত এতিয়া যিটো BA BSc BCom বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA BSc যিসকলে কৰি আছে, NEP যিসকল হয়, তেওঁলোকে টোটেল 8টা ছেমিষ্টাৰ পায়। আপোনালোকে যিহেতু এতিয়া 4 বছৰীয়া হ'ল ডিগ্ৰীটো, গতিকে 8টা ছেমিষ্টাৰ পায়। আৰু এই 8টা ছেমিষ্টাৰৰ ভিতৰত আপোনালোকৰ যিটো লাষ্টৰ 2টা ছেমিষ্টাৰ অৰ্থাৎ 7th আৰু 8th, সেইটো আপোনালোকে যিহেতু যিটো পাৰ্চেণ্টেজ, সেইটো পাৰ্চেণ্টেজ যদি মেকআপ কৰে তেতিয়াহে আচলতে পাব পাৰে। গতিকে 75% আপোনালোকৰ যদি আছে তেতিয়া পায়। গতিকে থাকি গ'ল 3টা ইয়েৰ, অৰ্থাৎ 3টা ইয়েৰ মানে 6টা ছেমিষ্টাৰ। গতিকে আগতে যিটো ছিষ্টেম আছিলে যে যদিহে কাৰোবাৰ বেক লাগে তেন্তে তেওঁলোকে যিটো সময় পায়, প্ৰায় 3 বছৰ সময় তেওঁলোকে পায়। 3 বছৰ সময় মানে আপোনালোকে টোটেল 3 বছৰ মানে বুজি পাইছে। ধৰক ফাৰ্ষ্ট যদি আপোনালোকৰ ফাৰ্ষ্টত বেক লাগিছে তেতিয়াহ'লে সেই বেকটো দিবৰ কাৰণে থাৰ্ড ছেমিষ্টাৰ আৰু ফিফথ ছেমিষ্টাৰ আৰু এবাৰ পাব, মানে 3বাৰ চান্স পায়। 4বাৰ আচলতে আছিলে সম্পূৰ্ণ। তাৰপিছত 4বাৰ আপোনালোকে যিসকলে বেক দিছিলে আগতে তেওঁলোকে দিব পাৰে 4বাৰৰ পৰা 5বাৰ। 5 নম্বৰটো স্পেচিয়েল হয়। গতিকে এতিয়া আপোনালোকৰ যিটো আগৰ ছিষ্টেমত বেকৰ এক্সাম দিয়া হৈছিলে বা আগতে যেনেকৈ বেক দিব পাইছিলে, ধৰি লওক আপোনালোকে যদি ফাৰ্ষ্ট ছেমিষ্টাৰত বেক আছে তেতিয়াহ'লে সেই বেকটো আপোনালোকে যেতিয়া থাৰ্ড ছেম পাব তেতিয়া সেই ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেকটো দিব পাৰিব, বা ফিফথ ছেম যদি পাইছে তেতিয়াহ'লে সেই বেকটো দিব পাৰিব, বা ছেভেন্থ ছেম বা আপোনালোকে যেতিয়া ওলাই যাব তাতো আপোনালোকে সময় পাব আৰু সেইটো দিব পাৰিব। গতিকে থাৰ্ড ছেমত যদি বেক লাগিছে তেনেহ'লে ফিফথ ছেমত পাব, মানে যেতিয়া আপোনালোকৰ সেই পৰীক্ষাটো হয় তেতিয়া দিব পাৰে। এতিয়া কথাটো হ'ল যে সেই পৰীক্ষাটো হোৱাৰ লগে লগে যে আপোনালোকে দিব, কিমানবাৰ দিব পাৰিব, সেইটো আপোনালোকৰ টোটেল 4বাৰ আপোনালোকে দিব পাৰে জেনেৰেলি। আৰু সেই 4বাৰৰ পিছতো আপোনালোকক আৰু এবাৰ চান্স যিহেতু প্ৰভাইড কৰে, সেইটো আপোনালোকে এপ্লিকেশ্যন দি বা কেতিয়াবা আপোনালোকে ডাইৰেক্টলি তেওঁলোকে দিবলৈ চেষ্টা কৰে। তেতিয়া যেতিয়া তেওঁলোকে দিব সেই সময়ত আপোনালোকে দিব পাৰিব। যদিহে 5 নম্বৰত আপোনালোকৰ যদি থাকি গ'ল তেতিয়াহ'লে বা আপোনালোকৰ বেক যদি নুঠিলে তেতিয়াহ'লে মনত ৰাখিব, তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে, এটা এপ্লিকেশ্যন দি চাব পাৰে যদিহে আপোনালোকক স্পেচিয়েলি সেইটো কৰে। আৰু যদিহে নহয় তেতিয়াহ'লে আচলতে আপোনালোকে আকৌ নতুনকৈ যি ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা পঢ়িব লাগিব। সেইটো হৈছে ছিষ্টেম। আপোনালোকে টোটেল 4টা চান্স জেনেৰেলি পায়। 5 নম্বৰটো আপোনালোকে এপ্লিকেশ্যন দি কৰিব লাগে আচলতে। আৰু 6 নম্বৰটো বা আপোনালোকে লাষ্টত যদি আপোনালোকে এবাৰ এপ্লিকেশ্যন লাষ্ট দি চাব পাৰে, যদিহে কৰে তেওঁলোকে একচেপ্ট, তেতিয়াহ'লে আপোনালোকে হয়তো সেই পৰীক্ষাটো দি বেকটো ক্লিয়াৰ কৰিব পাৰে। যদিহে নকৰে তেতিয়াহ'লে আচলতে আপোনালোকে প্ৰথমৰ পৰা পঢ়িব লাগে। চ' আল্টিমেটলি যিসকলৰ বেক আছে তেওঁলোকে ইমান কিবাৰ চান্স পায়, কিন্তু পৰাপক্ষত আপোনালোকে কি কৰিব, বেকটো নলগোৱাটো ভাল। কাৰণ কেলৈ, এবাৰ যদি আপোনালোকে বেক লগায় পিছৰবাৰ পেপাৰবিলাক বাঢ়ি যায় আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব। আৰু সেইবাবে আপোনালোকে যাতে ভালদৰে পৰীক্ষাবিলাক দি ক্লিয়াৰ কৰি যায়। চ' এইখিনি আপোনালোকক জনালোঁ আৰু বেকৰ ওপৰত এইখিনি সবিশেষ আপোনালোকৰ আগত প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাব তেতিয়াহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। গতিকে আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় ৰাখিছোঁ। ধন্যবাদ।